अंदर में क्या है आप लोगों को अभी दिखाता हूँ। मेरे को रुका नहीं गया। इसके अंदर क्या हो? हेलो गाइस, वेलकम टू जनक डेयरी 5 ब्लॉग्स। मैंने नाम चेंज कर मैं नाम चेंज कर ललो। आज माने मैं एटा प्रोडक्ट लबले गईसो। माने एटो एटा आइसे मुक माने एटा ब्रांडे दिसे माने फ्री के निजर फालो परा एटो मैं लाहेके मने मने लबले जाऊँ। बुढ़ा हुई आसे ए आराम के माने हिও जाने मैं ताक आगते কৈ দিছিলো কিন্তু হি हुई आसे जे ताक कले माने हि बेया पाबो সেইকাৰণে মই নিজে যাংগৈ আগত। गेट तो ये बंद कर लूँ। कुकुर तो कांदी से माने बहुत रद दी आसे हि नाजानो हि कैसे मैं आगत आसो हि आहि आसे पार्सल लै किने एटा ऑयल आहिसे ऑयल हेयर ऑयल माना आयुर्वेदम नाम मैं आपनालोকক देखाम पाছত कि जेतिया आहिले एटा रद दी आसे সেইকাৰণে मैं आगते कि अलप देखाई दियो। रद दिले माने केमेरात पड़िले माने चेहराটো भालके देखि नापाय जे সেইকাৰণে এতিয়া মই গৈ আছো। কুকুৰবিলাক ভুকি আছে গৈ আছো আগতিকে লংগৈ আৰু প্ৰডাক্ট পইচাটো নুখুজিব মানে মোৰ কথা পাতুম কি কৈছিলে ফ্ৰীকে দিব কিন্তু সি আকৌ পইচা খুজিলে মানে মই কি কৰিম চাওঁ এতিয়া কি কৰে ল'বলৈ গৈ থাকো মই। ঠিক আছে ৰদে ৰদ শুই আছিলোঁ মই এতিয়া আৰু মানে কল কৰিলে ডেলিভাৰী বয় মেন সি ক'লে পাৰ্চেল এটা আহিছে লৈ লগে। ৰদ কাৰাকে দিছে বে। আচ্ছা আৰু মই ৰদত ওলাবলৈ মন নাযায় মানে মই এড্ৰেছটো আগত দিছিলোঁ এই ডিষ্ট্ৰিক্টৰ কিন্তু এই আগৰফালৰ পৰা আহি আছে এতিয়া আগৰফালৰ পৰা যাব লাগিব। ৰদ কাৰাকে অলপ ইয়াতে বহি লওঁ। এণ্ডত সি আহিলে মানে কল কৰিব বুলি কৈছিলে এতিয়া যেতিয়া কল কৰিব তেতিয়া যাম। এতিয়াতো অহা নাই এণ্ডলৈকে আহিবি বুলি মোৰ গলি আছে আমাৰ এইটো মোক কৈছিলে ৰাস্তা এণ্ডলৈকে আহিবি তেতিয়া কল কৰিবি। এতিয়া আহি আছে উপায় ৱেইট কৰোঁ ক'ত পালেগৈ এতিয়ালৈকে অহা নাই। কাৰাকে ৰদ দিছে একদম চোকা ইন্তজাৰ কৰি আছোঁ ৱেইট কৰি আছোঁ কেতিয়া আহিব সি চাওঁ অইলটো কেনেকা। আচ্ছা আগলৈ যাওঁগৈ শুই আছিলে একদম চুলি উলি বেয়া হৈ আছিলে আৰু অলপ আগলৈ যাওঁগৈ। এতিয়া যদি সি দেখি পালে মানে তাক মই হাই হেল্ল' কৰি দিম। মাৰুতি চুজুকি এজেঞ্চি আগৰ গলিত আহি যাবি বুলি কৈছিলোঁ মই কিন্তু সি এতিয়ালৈকে আহি পোৱা নাই যে কি চক্কৰো। গৈ আহোঁ চাই আহোঁ সি ক'ত পালেগৈ। ৰদ দি আছে বা কাৰাকে বহুত জোৰকৈ লাগিছে ৰদটো। লৈ ল'লোঁ এইটো পাৰ্চেল এইটো আহিছিলে মানে প্ৰথমবাৰ কাৰোবাৰ মানে ৰিভিউ কৰিবলৈ কাৰণে কিবা পাৰ্চেল পাইছোঁ এতিয়া এইটো লৈ ল'লোঁ আৰু গৈ আছোঁ। এইটো গৈ কিনে খুলিব লাগিব বাৰু কিন্তু প্ৰথমত আগত মই ভিডিঅ'টো পষ্ট নকৰোঁ। ইয়াত কি লিখা আছে ৰিপেইড লিখা আছে ইয়াৰ প্ৰাইচ কিমান লিখা আছে এটা 995 আৰু এটা 90 আৰু এটা আছে 1085 মানে পুৰা টোটেল মিলাই কিনে 1085। আৰে বাহ ইমান দামী তেল এইটো এতিয়া এনেই ফ্ৰীতে পালোঁ আৰু এইটো ৰিভিউ কৰিব লাগে আনবক্সিং কৰিব লাগে আৰু এতিয়া মানে প্ৰথমত মোক মেছেজ কৰিব লাগিব যোনটো মানে যোনে এইটো প্ৰডাক্টটো পঠিয়াইছিলে তাক ক'ব লাগিব সি এটা মোক ভিডিঅ' পঠিয়াব বোলে। সি এতিয়া যেনেকুৱা ভিডিঅ' পঠাব তেনেকুৱাই মোক এটা ভিডিঅ' বনাই কিনে এৰিব লাগে। তো একদম ভালে লাগিছে এইটো দেখি কিনে এনেই ফ্ৰীত পোৱা মাল মানে এইটো প্ৰডাক্টটো আহিবলৈ কাৰণে একদম এসপ্তাহ লাগিব। বহুত দিন আগতে মানে কথা পতা আছিলে আমাৰ কিন্তু এইটো বহুত দেৰি আহিছে কিন্তু তেওঁ আহি গ'ল। কি লিখা আছে প্লট ন 255 গায়ত্ৰী নগৰ বেংক কলনী কিমান লিখা আছে ইয়াতে পিছত গৈ কিনে চব আপোনালোকক দেখাম কি আছে কেনেকুৱা তেল আছে এইটো চাবলৈ ময়ো এক্সাইটিং মানে চাবলৈ মন গৈ আছে। আৰু মানে এইটো গাইছ অকল
যোনে যোনে ইনষ্টাগ্ৰামত মোক ছাপোৰ্ট কৰে, যোনে যোনে মোক মানে ৰ'বা চুলি চাই কৰিলোঁ, চুলি ভাল কৰিলোঁ, যোনে যোনে মোক ছাপোৰ্ট কৰিছে এতিয়ালৈকে সিহঁতক বহুত থেংক ইউ ক'বলৈ বিচাৰিছোঁ। মানে সিহঁতৰ কাৰণে আৰু মই এনেকুৱাটো পাইছোঁ আৰু নহ'লে নেপালোহেঁতেন মই। থেংক ইউ ছ' মাছ। আপোনালোকৰ কাৰণে এইটো পাইছোঁ মই, নহ'লে এইটো পোৱাই নাছিল আৰু কেতিয়া ভবা নাছিল। আৰু ভবা নাছিলোঁ ময়ো কেতিয়াবা এনেকুৱা হৈ যাম, মানে মোকো কোনোবাই কিবা দিব প্ৰডাক্ট, মানে এইটো দেখা অলপ কেনেকুৱা। আৰু এইটো ভিডিঅ' বনাবলৈ কাৰণে মানে মই আগতে যোনে এইটো পঠিয়াইছিলে তাৰ লগত কথা পাতিছিলোঁ, মানে মই এনেকৈ ব্লগ বনাওঁ, এনেকৈ ভিডিঅ' বনাব পাৰোঁনে? সি ক'লে ঠিক আছে বনাই ল'বা, কিন্তু যেতিয়া পষ্ট কৰিবা, যেতিয়া মই যোনটো ভিডিঅ' দিম সেইটো বনোৱাৰ পাছতে, তাৰ আগত এইটো ক'তো শ্বেয়াৰ নকৰিবা, এনেকৈ কৈছিলে। ভাগৰ লাগি গ'ল, গেটত পালোঁগৈ। এতিয়া গেটটো লাহেকৈ খুলিব লাগিব, ডাইৰেক্ট ৰুমত যাম। চব চোৰা এই মতে পাই গ'লোঁ হোষ্টেললৈ। এতিয়া হোষ্টেলত পালোঁগৈ, এইটো খুলিব লাগিব। হোষ্টেলত পালোঁগৈ, যাম খুলি চাম কেনেকৈ তাত। তাৰ খোলাৰ আগতে অলপ বতাহ খাই লওঁ, ইয়াত কুলাৰ আছে, অলপ বতাহ খাই লওঁ। বতাহ নাখাওঁ, বেলেগ ৰুমত বতাহ খাওঁ, বতাহ খাবলৈ বহুত জেগা আছে। বতাহটো খাই ল'লোঁ। कोई आया है विक्रम? विक्रम देख के आना गेट पे कोई आया है। লাইট লগাবলৈ কাৰণে আহিছে কিছুমান মানুহ। আমাৰ হোষ্টেলৰ লাইট মানে চুৰ হৈ গ'ল। ইয়াত মানে এদিকে গাঁও দিকে বহুত চুৰ আছে। ইয়াত এটা লাইট লাগি আছিলে, সেইটো লাইটটো চুৰ কৰি লৈ গ'ল। এতিয়া অলপ আৰাম কৰোঁ, মেছেজৰ ৱেইট কৰোঁ। যেতিয়া মেছেজ আহিব তেতিয়া খুলিম আৰু দেখাম আগত কি হয়। আই এম ভেৰি এক্সাইটেড ফৰ দিছ পাৰ্চেল। ইংলিছ ক'ব শিকিছে এতিয়া, এইটো মই খুলোঁ আৰু আপোনালোকক দেখাম কেনেকৈ। थोड़ा पकड़ दो यार, हमको भी दिखाओ ना, इसको दिखाओ, इधर आओ। क्या इसका भीतर में क्या है आप लोगों को अभी दिखाता हूँ। मेरे को रुका नहीं गया। इसके अंदर क्या होगा? ये हथियार है मेरे पास। देखते हैं क्या है सामने तो आ जाओ। चलो इतना छोटा सा है और ये 1085 का, और ये दैया इतना महंगा है। चेहरा मेरा नहीं है, हाँ ये इतना छोटा सा यार, बहुत अच्छा है। मैं सोचा था थोड़ा बड़ा होगा, ये तो बहुत छोटा सा। ये फेस में लगाने वाला है। ये मैं सोचा था ये हेयर पे लगाने वाला है, बट ये फेस में लगाने वाला है ऐसा करके। तो थैंक यू गाइस, आप लोग इंस्टाग्राम पे मुझे सपोर्ट करते हैं, इसलिए मैं ये पाया हूँ। ये जो पालो मदर हिंदी कोई बोलूँ मैं, और ये बोलूँ मैं अपनाती को ये जो हेयर আপোনালোকৰ কাৰণে এইটো মই পাইছোঁ। থেংক ইউ যোনে যোনে মই ইনষ্টাগ্ৰামত ছাপোৰ্ট কৰিছে, তেনেকৈ ইনষ্টাগ্ৰামত ছাপোৰ্ট কৰিছে, ইউটিউবতো ছাপোৰ্ট কৰা। আৰু থেংক ইউ ছ' মাছ। আৰু কিবা আছে নেকি? পইচা আছে নেকি? পইচা পঠিয়াই নাই, ভাল আছে। ঠিক আছে, ভিডিঅ'টো চাই কিনে ভাল লাগিলে যদি লাইক কৰি দিবা, আৰু কিন্তু দেখ নতুন ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু থেংক ইউ ছ' মাছ ইনষ্টা ফেমিলি। কিন্তু এতিয়া মই ৰিলছ এটা আপলোড কৰিলোঁ, এইটো কেনেকৈ, এইটো ৰিলছটো উল্টা হৈ থাকিলে সেইকাৰণে ডিলিট কৰি দিলোঁ, আকৌ বেলেগটো পষ্ট কৰোঁ। কিন্তু এইটো বহুত ভাল ৰিলছ আছিলে। থেংক ইউ ফৰ ৱাচিং।